নমস্কাৰ বন্ধুসকল, দেৱীৰ স্বাগতম। আজি মানে ঘপককৈ এটা প্লেনিং এটা হৈ গ'ল। তাৰমানে থিয়েটাৰ চোৱা থিয়েটাৰ আছে মঙলদৈ নেহেৰু মিউজিয়ামত আছে। তাৰমানে থিয়েটাৰ আহিছে আজি দ্বিতীয় দিন আহিছে। কাৰণ কিন্তু মই মোৰ প্লেনিং নাছিল, একো নাছিল, কিন্তু চাব তাৰমানে লগবোৰে লগ হৈ ধৰিলে তাৰমানে যাব লাগে 8:30কে। তাৰমানে এতিয়া যাওঁ। তাৰমানে মোক কৈছে কি 6:10 আহিবৰ কাৰণে ওলাই ফেলে, কিন্তু এতিয়া 6:10 আৰু কমেও 20 মিনিট পৰি আছে। এতিয়া ফটাফট কৰিব লাগে, কাৰণ ভিডিঅ'টো ভাবিছে এটা ভিডিঅ' বনালে লগতে আমাৰ মুখৰ লগত, কিন্তু ভিডিঅ'টো ইমান দীঘলীয়া নকওঁ। তাৰমানে অকণমান সৰু হ'ব দেখাই আছোঁ। ইহঁৰ থিয়েটাৰ আনকি নাম মই তাকো নাজানো, ভিডিঅ'টো বনাইছোঁ। আৰু শুনক, ভিডিঅ'টো যদি ভাল পায় মোৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব। আৰু কি কয় আপোনাৰ জানে, মোৰ আপোনাৰ বহুত মানুহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ কৰি দিব। আৰু কাৰণ এনেকৈ চেনেলটো খুলিছোঁ, আপোনাৰ মোক যদি আগবঢ়াই নিয়ে তেতিয়া মই আগবঢ়াব পাৰিম। ইয়াৰ নতুন নতুন ভিডিঅ' আহি পাব। কাৰণ এইটো আজি মোৰ 12 নম্বৰ ভিডিঅ'। সেইকাৰণে মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন ইয়াৰ বহুত আৰম্ভ কৰোঁ। আহিলোঁ তাৰমানে কাপোৰ কানি পিন্ধি পূৰা জিন্সৰ পূৰা স্পৰ্টিং পিন্ধিলোঁ। তাৰমানে 8:30 তাৰমানে লগ পোহা আহিছে ইৰাণী গেলেৰী। কাৰণ মই আপোনালোকক কৈ আছোঁ তাৰমানে চাওক, ইমান কষ্ট কৰি ভিডিঅ' এতিয়া বনাব, ভিডিঅ'টো চাব, লাইক কৰিব, ইমানখিনি মৰম দিছে। 131টামান হৈছে নেকি, কিয় ছাবস্ক্ৰাইবাৰ চোৱা নাই। কাৰণ মোক মনটো ভাল লাগে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে, লাইক কৰে। কিন্তু ভিউ বহুত মানুহ সকলোৱে চাই, সেয়েহে ক'লে মানুহ মোক তাৰমানে অলপমান উৎসাহ দিব। কাৰণ আপোনাৰ কাৰণে ৰেগুলাৰ ভিডিঅ' আনি আছোঁ। এতিয়া আপোনালোকে এতিয়া যাওঁ, এতিয়া থিয়েটাৰ যাওঁ মঙলদৈ চবাই নেহেৰু মিউজিয়ামত। তাতে থিয়েটাৰখন পাতিছে, যাওঁ আৰু যাই পেলাই আপোনাৰ তাতে লগ পাম। এতিয়া ৰাস্তাত লগ হওঁ, কাৰণ ৰাস্তাত গাড়ী ঘোঁৰা চলি তাতে ভিডিঅ' বনাই নিব সম্ভৱ নহয়। আপোনাৰ মিউজিয়ামত লগ ধৰি আছোঁ, ব'লক। আহি পালোঁ এতিয়া। তাৰমানে এতিয়া মই আহি গম পালোঁ এতিয়া বৰ্তমান লাগি আছে মই নাটক কৰা ছোৱালী। এতিয়া টিকেটটো কাটি আহোঁ, টিকেটৰ দাম বোলে 100 টকা বোলে। এতিয়া যাওঁ, কিবা কয়। গেলাই দুখন গেলাই নাই, টিকেট পাই গ'লোঁ। এই বাপ 100 টকা টিকেট। কাৰণে কাটি যাওঁ। আৰু আপোনাৰ এটা বস্তু চব মানুহ বহুত মানুহ। এই বৰ্তমান টিকেট পাই গ'লোঁ, ভিতৰত সোমাই আছোঁ এতিয়া, দেখাই আছোঁ অলপ। আৰু ভিতৰতো আপোনাৰ মানুহ চাওক, মানুহে মানুহ, বাও কি মানুহ। মই এতিয়া বৰ্তমান ষ্টেজৰ আশতে আছোঁ, এইখিনিতে আছোঁ। এয়া লাহেকৈ আৰম্ভ হ'ব এতিয়া। বহুত মানুহে মানুহ। আপোনালোকে বেয়া নাপাব, তাৰমানে মোবাইলত কেমেৰা তাৰমানে ভালকৈ ধৰিব পৰা নাই, কিন্তু চাই মজা লাগে। ওচৰৰ মজা ফিলিং কিয় বেলেগ তাৰমানে। কেতিয়াবা দেখা যদি গেলাই পায়, তেনেকৈ গেলাই পালে একদম দেখা নাপায়। তেওঁ আপোনালোকে দেখা কিনে গেলাই আহি পালে মোবাইলৰ কেমেৰাটো ভাল লগা এই বৰ্তমান শেষ হৈ গ'ল। সকলো মানুহ ওলাই আহিল, ময়ো ওলাই আহিলোঁ। আহি পালোঁ তাৰমানে চাইকেল লৈ গৈছিলোঁ, চাইকেল লৈ আহিলোঁ। মুখৰ লগত মানে চব খণ্ড হৈ গ'ল। ভিডিঅ' চালে এখন প্ৰস্তুতিবাৰ লগত ফটো উঠিব নোৱাৰিলোঁ। তেওঁ সেই সময়ত ঘপককৈ নোহোৱা হৈ গ'ল। তাৰমানে এখন যোনজন হিৰ' আছিল তেওঁৰ লগতে ফটো উঠিছোঁ। সেনেকৈ আৰু আজি এইখিনিয়ে সমাপ্ত কৰিলোঁ। সৰু ভিডিঅ'। আপোনালোকে চাই যাতে ভাল পাব। যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব।